গাইজ আপোনাৰ মোবাইলটো কেতিয়াবা হেক হ'ব পাৰে হেকৰ পৰা আপুনি আপোনাৰ মোবাইলটোক বচাওক আপোনাৰ মোবাইলত কোনো ধৰণৰ থাৰ্ড পাৰ্টিকুল এপ বা কোনো ক্ষতিকাৰক এপ যদি আপোনাৰ মোবাইলত থাকে তেতিয়াহ'লে সেইটো আপুনি এক ক্লিকত চাব পাৰিব কেনেকৈ চাব সো বলক তাৰ আগত মোক ফলো কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে ভিডিঅ'টো হেৰাই নাযায় সো আপোনাৰ মোবাইলটো হেক হৈছে নেকি বা কোনো ক্ষতিকাৰক এপ আপোনাৰ মোবাইলত আছে নেকি সেইটো চোৱাৰ বাবে আপুনি ক্লিক কৰিব প্লে ষ্ট'ৰত ক্লিক কৰাৰ পিছত ওপৰত চাওকচোন প্ৰফাইল আইকন আছে প্ৰফাইল আইকনত ক্লিক কৰিব এটা সিম্পলি প্ৰফাইল আইকনত ক্লিক কৰাৰ পিছত আপুনি তলফালে অকমান স্ক্ৰল কৰিলে দেখা পাব প্লে প্ৰটেক্ট বুলি এটা অপচন আছে জাষ্ট ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত এই চাওক ইয়াত লিখা আছে নো হাৰ্মফুল এপছ ফাউণ্ড সো এটো আপুনি চেক কৰাৰ কাৰণে স্ক্যান বুলি লিখা আছে ইয়াত জাষ্ট এটা ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ পিছত অকমান সময় পিছত এই স্ক্যানিং কৰি প্লে ষ্ট'ৰ আপোনাক কৈ দিব আপোনাৰ মোবাইলত কোনো ধৰণৰ থাৰ্ড পাৰ্টিকুল বা ক্ষতিকাৰক এপ আছে নেকি যদি থাকে তেতিয়াহ'লে ইয়াত শ্ব' হ'ব সেইটো আপুনি ইয়াৰ পৰা আনইনষ্টল কৰি দিব চাওকচোন মোৰ ইয়াত দেখুৱাইছে নো হাৰ্মফুল এপছ ফাউণ্ড কাৰণ মোৰ ইয়াত কোনো ধৰণৰ থাৰ্ড পাৰ্টিকুল ক্ষতিকাৰক এপ নাই যদি আপোনাৰ মোবাইলত থাকে ইয়াত শ্ব' হ'ব সো আপুনি তাৰ পৰা আনইনষ্টল কৰি দিব সো এনেকুৱাকৈ আপুনি স্ক্যান কৰি আপোনাৰ মোবাইলত থাৰ্ড পাৰ্টিকুল এপছবিলাক বা ক্ষতিকাৰক এপছবিলাক চাব পাৰে আৰু ডিলিট কৰিব পাৰে সো গাইজ ভিডিঅ'টো চাই কেনেকুৱা লাগিল ভাল লাগিলে এটা লাইক কৰিব শ্বেয়াৰ কৰিব থ্যাঙ্কস ফৰ ওয়াচিং লগ পাম অন্য এটা ভিডিঅ'